want justice. Justice, justice. We want justice. Justice, justice. আমার দাবি দাবি জ্বলিছে জ্বলিবই আমার সংগ্রাম চলিছে ম্যানেজমেন্ট কাম নাই ম্যানেজমেন্ট হুঁশিয়ার বহিরাগত কোম্পানি হাই বহিরাগত কোম্পানি কাম নাই বহিরাগত কোম্পানি হুঁশিয়ার বহিরাগত কোম্পানি হুঁশিয়ার বহিরাগত কোম্পানি দাদাগিরি নচলিব আমাক ভয় দেখুৱাই লাভ নাই আমি ভয় নকৰো বহিৰাগতৰ কোম্পানী দাদাগিৰি নচলিব বহিৰাগতৰ কোম্পানী দপদপনি নচলিব চালকৰ লগত অন্যায় কৰা নচলিব ইনকলাব জিন্দাবাদ বহিৰাগতৰ কোম্পানী হুঁশিয়াৰ বহিৰাগতৰ কোম্পানী হুঁশিয়াৰ বহিৰাগতৰ কোম্পানী দাদাগিৰি নচলিব আমাক ভয় দেখুৱাই লাভ নাই আমি ভয় নকৰো আমি ভয় চালক আজি জাগিছে ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ এনআরএল ম্যানেজমেন্ট হাই এনআরএল ম্যানেজমেন্ট কাম নাই বহিরাগতৰ কোম্পানী হাই বহিরাগত কোম্পানী দপদপনি নচলিব আমি আজি প্ৰায় 20 দিনমানৰ আগত আমাৰ যি ডিষ্ট্ৰিক্ট লেবাৰ কমিশ্যনাৰ আৰু আমাৰ এছপি ছাৰ ডিচি ছাৰক আমি মেমৰেণ্ডাম দিছিলোঁ আৰু নুমলীগড় ৰিফাইনেৰী ঊৰ্ধ্বতম কৰ্তৃপক্ষকো আমি লেটাৰ যোগে আমি জনাইছিলোঁ যে আমাৰ লগত কিছুমান অনিয়ম চলি আছে, যিকেইটা অনিয়ম কোনো কাৰণতে কোনো কালে আমি মানি ল'ব নোৱাৰোঁ। আৰু তেখেতসকলে আজি 20টা দিন পাৰ হৈ যোৱাৰ পিছত তেখেতসকলে আমাক কোনো ধৰণৰ উত্তৰ নিদিয়াত আজি আমাৰ চালকসকল ক্ষুণ্ণ হৈ পৰিছে, ক্ষুব্ধ হৈ পৰিছে। আৰু আমাৰ এই ধাৰাবাহিক যি আন্দোলনৰ কাৰ্যসূচী আজিৰ পৰা আমি হাতত লৈছোঁ, সেই কাৰ্যসূচী আমাৰ কণ্টিনিউ চলি যাব যি পৰ্যন্ত আমাক নুমলীগড় ৰিফাইনেৰীৰ সমাহাৰৰ মজুৰি দিবলৈ তেখেতসকল ওলাই নাহিব, যেতিয়ালৈকে আমাক DLC, SP আৰু DC আহি আমাক এই কথাটোত হস্তক্ষেপ নকৰিব, সেই পৰ্যন্ত আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আমাৰ চলি গৈ থাকিব। দিনে ৰাতিয়ে আমি অবিৰতভাৱে আমি এই কাৰ্যসূচী চলাই যাম। দৰকাৰ হ'লে আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম, তথাপিতো আমি থমকি নৰম। হয়, আপোনালোকে ইতিমধ্যে গম পায় যে অসম মটৰ চালক সন্থাই আজি প্ৰায় 7 বছৰৰ পৰা আমাৰ নিজৰ প্ৰাপ্যৰ কাৰণে আমি প্ৰতিবাদ কৰি আহি আছোঁ, কিন্তু আজিলৈকে আমি সফল হ'ব পৰা নাই। আজি আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, আমাৰ 3টা দাবী আছে। আমাৰ এটা দাবী হৈছে, প্ৰথম দাবীটো হৈছে আমাৰ চালকসকলক, যিসকল চালকে কোম্পানী হওক বা এজেঞ্চি আণ্ডাৰত গাড়ী চলাই আছে, এই চালকসকলক যেতিয়ালৈকে এজ পাৰ NR ৰেট নিদিব তেতিয়ালৈকে কিন্তু আমাৰ এই প্ৰতিবাদ চলি থাকিব। দ্বিতীয়তে আমাৰ কথা হ'ল, আমাৰ যিবিলাক আমাৰ চালক ঘৰত বহি আছে পুৰণা চালক, সেই চালকসকলক প্ৰথমতে তেওঁলোকে নিযুক্তি দিব লাগিব, কোম্পানী হওক বা এজেঞ্চিয়ে হওক। তাৰ পৰা আমাৰ নতুন যদি চালক তাত আমাৰ ক'বলগীয়া নাই। তৃতীয় আমাৰ দাবীটো হ'ল যে ইতিমধ্যে আপোনালোকে গম পায় যে জুন মাহৰ 22 তাৰিখৰ দিনাখন আমি অনিৰ্দিষ্টকালীন এটা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ। এই কাৰ্যসূচী চলি থকা সময়তে এজন NRLৰ এমপ্লয়ে আমাৰ এই প্ৰতিবাদস্থলী তেওঁ বন্ধ কৰিব চেষ্টা কৰে। তেওঁ আমাক প্ৰতিবাদস্থলী আহি আমাক চালকৰ লগত দুৰ্ব্যৱহাৰ কৰে, আমাৰ চালকক তেওঁ ধমকি দিয়ে আৰু আমাৰ চালকক তেওঁ এই প্ৰতিবাদ বন্ধ কৰিবলৈ ভাবুকি দিয়ে। আমি যেতিয়া সেই প্ৰতিবাদ বন্ধ নকৰোঁ বুলি কওঁ, তেতিয়া সেই এমপ্লয়ীজনে আমাৰ চালকক তেওঁ আক্ৰমণ কৰিব চেষ্টা কৰে আৰু লগতে আমাৰ চালকক তেওঁ আক্ৰমণ কৰে, যাৰ ফলত আমাৰ বহুত চালক তেওঁ আমাৰ জখম হয়। এতিয়া কথাটো হ'ল, সেই যেতিয়া আমাৰ গোটেই ঘটনাটো হৈছিল, তাৰ পাছত আমি দেখা পালোঁ আমাৰ 4জন চালকৰ তেওঁলোকে গেট পাছ বিফল কৰি দিলে। আমাৰ কথাটো হ'ল, আমাৰ ৰিফাইনেৰী বাহিৰত যিখন আমাৰ কাজিয়াখন হৈছিল, ৰিফাইনেৰী বাহিৰত হোৱা এখন কাজিয়া, সেই কাজিয়াখনক তেওঁলোকে মূল মন্ত্ৰ লৈ পেলাই NRL কৰ্তৃপক্ষই আমাৰ 4জন চালকক গেট পাছ ডিএক্টিভ কৰি দিছে। এই কথাটো আমি স্পষ্ট গম পাইছোঁ যে অসম মটৰ চালক সন্থা বৰ্তমান সক্ৰিয় হিচাপে কাম কৰি আছোঁ। আমি কেতিয়াও মেনেজ হোৱা নাই। আমাক তেওঁলোকে ভয় খুৱাবৰ কাৰণে, আমাৰ চালকসকলক তেওঁলোকে দমন কৰিবৰ কাৰণে এই গেট পাছ ডিএক্টিভ কৰা তেওঁলোকে এটা নিয়ম তেওঁলোকে এইটো চেষ্টা কৰিছে। আমি এটা স্পষ্ট কথা, যেতিয়ালৈকে আমাৰ চালকসকলে গেট পাছ ডিএক্টিভ কৰি নিদিব তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ চলি থাকিব। দৰকাৰ হ'লে আমাৰ সকলো চালকক এৰেষ্ট কৰক, আমাক জেল দিয়ক, আমাৰ তাত ক'বলগীয়া নাই, দৰকাৰ হ'লে আমাক গুলিয়াই মাৰি দিয়ক, কিন্তু আমাৰ এই প্ৰতিবাদ চলি কেতিয়াও বন্ধ নহয়।